কৰিব লগা বহুত কাম আছে, অকল বিষয় নহয়। এই অঞ্চলত যাতে কোনো জাতি জনগোষ্ঠীয়ে পিছ পৰি নাথাকে বা কোনো সকলো শ্ৰেণীৰ ৰাইজক আমি সমানে অধিকাৰ দি পেলাই কাম কৰিবৰ কাৰণে আমি চেষ্টা চলাই যাম। এইখিনি ক'লো। থেংক ইউ। Next question goes to Honorable Engineer Arjun Limani. Answer to clear. তথাপি কিবা যদি জানিবলগীয়া আছে একদম ৰেষ্ট কৰিব কাৰণে মই অনুমতি দিছোঁ। Human and elephant is conflict जोंनि ओनसोलाव जायो बेखौ जों गोदान नङा। जों बेवहाय एन्सारखौ मोनदों खिन्थु थोजासे बेवहाय इनिशिएटिभ लानायखौ आं नुनो मोनाखै। आं साप्लिमेन्ट लानो सानदों। जोंनि ओनसोलाव जे मैदेर फैबाय थायो, जे मैदेर फैयो बे मैदेरखौ होबथानो थाखाय जों फरेस्ट एरियायाव যেহেতু আমি বিটিসিত সকলো জাতি জনগোষ্ঠীকে লৈ পেলাই কাম কৰিব বিচাৰিছে, তো সকলো জাতি জনগোষ্ঠীৰ যিখিনি মেমৰিয়েল বা ফেষ্টিভেল দিন হিচাপে বিভিন্ন জাতি জনগোষ্ঠীয়ে বিভিন্ন সময়ত নিজা নিজাববীয়াকে পালন কৰি আহিছে। এইটোকে সন্মান জনাই পেলাই আমি কিবা এটা কৰিব পাৰি নেকি? যেনিবা মৰাহীসকলৰো আছে, নাথযোগীসকলৰো আছে, কোচ ৰাজবংশীসকলৰো আছে, বঙালী সম্প্ৰদায়ৰো আছে, হিন্দীভাষীৰো আছে। সকলো জাতি জনগোষ্ঠীৰে ভাল ভাল এটা ফেষ্টিভেল বা উৎসৱ থাকে, জাতীয় হিচাপে সন্মান দি পেলাই ইহঁতে অবজাৰ্ভ কৰি আহিছে প্ৰত্যেক বছৰে। তো সেইটো আমি একবাৰ ভালকে আলোচনা কৰি পেলাই, কিন্তু টেম্পৰাৰী নহয়, হয় আপোনালোকক আমি ইচ্ছা কৰিলে ৰেষ্ট্ৰিক্টেড দিয়ে। আপুনি যিটো কৈছে বহাগ মাহৰ 6 তাৰিখত আহি আছে সেইটো দিব পাৰি, এইটো দিব পাৰে, কিন্তু এইটো পাৰ্মানেণ্ট নহ'ব। আমি সেইটোকে আসামৰ পৰা সেইটো আমি বিটিচি অঞ্চলত সকলো জাতি জনগোষ্ঠীক মানে সামৰি লৈ পেলাই যেনিবা নাথযোগীসকলে এই বছৰত কোনটো দিনত নিজৰ জাতীয় উৎসৱ হিচাপে পালন কৰে, সেইবিলাক দিন তাৰিখবিলাক লৈ পেলাই গোটেই বড়োসকলতো এটা হৈছে, আপোনালোকে জানে যিটো আসাম কেবিনেট পাছ হৈছে, সেইটো হ'ল বাথৌ চাং।